টিলিঙা শব্দ শুনিছো কোনোবা আহিছে হপাই এই কোনো নাই হাও বাহ মোৰ ঘৰ পদূলি দেখোন কাবাই কো বাহ বেশ চিন চলি আছে হা প্ৰেম গভীৰ যেনে পাইছো কল এই পহিৰে গৰমত কাম কৰি মৰিছো আৰু তই ঘৰত সোমাই খুজুতি মাৰি আছো বুনৰি আৰু তই কল তই তোমাক পঢ়া শুনা ল'ৰা সেইজনী বিবাহিত মহিলাৰ লগত আজৈ ধৰিবা এই মানুহটোৱে মানে ভালকে কাম এটাও কৰিব নাজানে ইমান ধুনীয়া গানটো লগাই দিছা ৰৈ থাকিব পাৰি নে বাৰু দে কলিজা কলিজা না 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 এইটো ভিডিঅ' কোৱালিটিটো চোৱাচোন ইমান বেয়া আহিছে নতুন এটা ল'ব হ'ল আৰু ন গোসানী এইটো কিস্তিয়ে শেষ হোৱাগে নাই সেই গোটৰ কিস্তি মাৰি মাৰি মোৰ চুলি এডালো নাথাকিবগে আৰু আনে ঘৈণীয়েকক স্কুটি লৈ দিছে আইফোন লৈ দিছে আমাৰহে একো এটা নাই হেৰা নহ'লে আইফোন এটাকে লোৱা নেকি আইফোন অঁ আইফোন এটা ল'লে যে কিমান ভাল লাগিব ভাবি চোৱা না ইউটিউব চেনেল এটা খুলিম মিনি ভ্লগ বনাম হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল গাইজ সেইফালে কিবা দেৰি গ'ল নাপায় গোন্ধ ওলাইছে চেছ ভাত পাতি থৈ আহিছিলোঁ জ্বলিলে হপায় হে গাইজ এই দেখিছে নহয় আৰু মোৰ বিলৈ এইবাৰ আইফোনৰ পোকে ধৰিছে আমাৰ এই বোপাই ফোনটো চলাই থাকোঁতে দিনকাল গৈছে আৰু হেৰা এইফালে আহাচোন গৈছোঁ ৰ'বা সৰুকালতে বিয়া পাতি হৈছে লতি ঘটি আই মোৰ চিৰি